চতুৰ্থ শ্ৰেণীলৈ পঢ়াৰ পিছত আৰু পঢ়াৰ কোনো সুযোগেই পোৱা নাছিল তাই। গৰু ম'হৰ ৰখীয়া হৈ দিনটো কটাবলগীয়া হৈছিল। 12 বছৰ বয়সত বিয়া হ'ল 32 বছৰৰ এজন ব্যক্তিৰ সৈতে। 20 বছৰ বয়সত হ'ল 3 সন্তানৰ মাক। এই সময়খিনিতেই ঘটিল জীৱনৰ সকলোতকৈ বেদনাদায়ক এটি দুৰ্ঘটনা। যৌতুক দিব নোৱাৰাৰ বাবেই তাইক গিৰিয়েকৰ ঘৰৰ পৰা উলিয়াই দিয়ে। চৰিত্ৰ বেয়া বুলি বদনামৰ ভাগি হ'ল তাই। নিৰ্মম প্ৰহাৰৰ আঘাতত সহ্য কৰিব নোৱাৰি তাই আত্মহত্যা কৰিব বিচাৰিছিল। ইপিনে মহাহাৰামী গিৰিয়েকে ভাবিলে তাই বোধহয় মৰিয়েই গৈছে। গোহালি ঘৰত যেতিয়া তাইক টানি চোঁচৰাই অনা হৈছিল তেতিয়া তাই আছিল গৰ্ভৱতী। সেই গোহালিতেই তাই এজনী ছোৱালী সন্তান জন্ম দিয়ে। নিজৰ হীৰাটো নিজেই কাটে তাই। গিৰিয়েকৰ ঘৰৰ পৰা উলিয়াই দিয়া হ'ল তাইক। দেউতাকৰ ঘৰতো তাইৰ আশ্ৰয় নহ'ল, সমাজতো জাগা নেপালে। আশ্ৰয় ল'লেগৈ এখন শ্মশানত, খাদ্য সংগ্ৰহ শ্মশানতেই। মৃতদেহ পৰাৰ পিছত যিবোৰ খাদ্যবস্তু ছটিয়াই দিয়া হৈছিল সেইবোৰ খায়েই ভোক নিবাৰণ কৰিছিল তাই। সমাজত ওলাব খুজিলে শ্মশানৰ ভূত বুলি কৈ মানুহে মাক আৰু জীয়েকক খেদি দিছিল। এদিন তাই জীৱনৰ পৰা মুক্তি পাবলৈ ছুইচাইড কৰাৰ বাবে ৰেল লাইনত শুই থাকিল। কিন্তু সেইদিনা ট্ৰেইন নাহিল। তাই জনা নাছিল যে সেইদিনা ৰেল ধৰ্মঘাট আছিল। শ্মশানত উভতি আহিল তাই। মাকে যে জীয়েকক লৈ মৰিব গৈছিল জীয়েকে একো বুজি পোৱা নাই। পিছত তাই বুজি পাই তাই পলাব বিচাৰিলে। পিছৰ সপ্তাহত আকৌ জীয়েকক আখলত বান্ধি শুই থাকিল ৰেল লাইনৰ ওপৰত। এনে সময়ত তাই শুনিলে খুবেই চিঞৰি চিঞৰি কোনোবাই কান্দি আছে। কিবা ভাবি মূৰটো দাঙি চালে যে গছৰ তলত এটা শিশুৱে কান্দি আছে। তাই দেখিলে গছৰ এটা ডাল কোনোমতে ভাঙি পৰো পৰো অৱস্থাত গছৰ লগত লাগি আছে। সেই ভগা ডালটোত আকৌ পাতো আছে, ফুল ফুলিছে। সেই ভগা ডালৰ ছায়াত বহি ল'ৰা এটাই চুপি চুপি কান্দি আছে। তাই ভাবিলে ভাগি গৈ গৈ জীয়াই থকা গছডালত যদি পাত গজিব পাৰে, ফুল ফুলিব পাৰে, এই ভগা গছৰ ডালটোৱে যদি আকৌ ছায়াও দিব পাৰে, তেন্তে তাইৰ এই জীৱনটো অৰ্থহীন নেকি? এইবোৰে কিবা বিশেষ অৰ্থ বুজাইছে নেকি? এখন হাতেৰে ল'ৰাটোক আৰু আনখন হাতেৰে ছোৱালীজনীক লৈ তাই ষ্টেচনলৈ গ'ল। তাৰে যাত্ৰীসকলৰ পৰা কিবা খুজি আনি সিহঁতক খাবলৈ দিলে। কোনো কামেই তাই বিচাৰি নাপালে। ষ্টেচনত গান গাই গাই ভিখ মাগিবলৈ আৰম্ভ কৰিলে। যিমানখিনি উপাৰ্জন হৈছিল সেইবোৰ দিয়ে কিবা কিনি খাই ৰাতিটো কটাবলগীয়া হৈছিল। শিশু দুটাক তাইৰ লগতে লৈয়ে খায়। ষ্টেচনত শুই থকা অন্যান্য শিশুসকলক লৈ আনিও খুৱায়। সিহঁতক টোপনিয়াই গা ধুৱাই দিয়ে। পিতৃ মাতৃহীন অনাই বনাই ঘূৰি ফুৰা শিশুসকলেও যেন তাইৰ মাজত সিহঁতৰ মাকক বিচাৰি পায়। মাতৃত্বৰ স্নেহত তাইক যেন আৰু মানৱপ্ৰিয় কৰি তোলে। ইয়াৰ মাজতেই ঘটিল আন এক ঘটনা। ষ্টেচনত পৰি থকা এটা চুইটকেছ পাই ষ্টেচন মাষ্টাৰৰ অফিচত জমা কৰি আহে তাই। সেইটো যিজন মানুহৰ হেৰাইছিল সেই মানুহজনে আহি ষ্টেচনৰ মাষ্টাৰৰ পৰা চুইটকেছটো লৈ যায়। মানুহজন বৰ ভাল আছিল। কেইসপ্তাহমান পিছত মানুহজনে তাইক লগ কৰিবলৈ আহি উপহাৰ দিব বিচাৰিলে। তাই ক'লে মোৰ একো উপহাৰৰ প্ৰয়োজন নাই, কেৱল মোৰ এই শিশুকেইটা থকাৰ বাবে এখন ঘৰ যদি বনাই দিলেহেঁতেন। আৰম্ভ হ'ল তাইৰ জীৱনৰ আন এটা অধ্যায়। অনাথ শিশুসকলক লৈ থকাৰ এখন ঘৰ পালে। সিহঁতক স্কুলত ভৰ্তি কৰি দিলে। শিশুসকলৰ প্ৰতি তাইৰ এনে ভালপোৱা চাই অন্যান্য মানুহবোৰেও আগবাঢ়ি আহিল। ঘৰখন ডাঙৰ হ'ল। যিসকলৰ পৃথিৱীত নাই বুলি কোনো নাই সেইসকলেও তাইৰ তাতে আশ্ৰয় পালে। অনাথ শিশুসকলে সিহঁতৰ নতুন এজনী মাক বিচাৰি পালে। ইয়াৰ পিছত বহুত দিন পাৰ হ'ল। প্ৰায় 1000ৰো অধিক অনাথ শিশুৰ ঠিকনা হ'ল তাইৰ কাষত। এদিনাখন তাই দেখিলে এজন বয়সীয়াল লেতেৰা পোছাক পিন্ধা মানুহ এজনে তাইৰ ওচৰলৈ আহি আশ্ৰয় বিচাৰিছে। ভাত ৰুটি যিয়েই নাথাকক কিয় তাইক দিবলৈ কৈ আছে। তাই বুঢ়া মানুহজনক আশ্ৰয় দিলে আৰু গা ধুৱাই গাৰ কাপোৰবোৰ সলাই দিলে। খাবলৈ দিয়াৰ বাহিৰেও ডাক্তৰ আনি তেওঁৰ শৰীৰ পৰীক্ষা কৰি ঔষধো খুৱাই দিলে। বুঢ়া মানুহজনে তাইক চিনি পোৱা নাছিল, কিন্তু তাই চিনি পালে ক'লে
এদিনাখন আপুনি এজনী গৰ্ভৱতী মহিলাক মাৰি গোৱালিত পেলাই দিছিল নহয়, কিন্তু বিধাতাৰ কি যে নিয়ম চাওক, আজি আপুনি সেই মহিলাগৰাকীৰ ওচৰতে আশ্ৰয় বিচাৰি পাইছে। শ্মশানত মৃতদেহৰ অপেক্ষাত থাকি দুমুঠি খাদ্যৰ বাবে যাৰ জীৱন পাৰ হৈছে, তেওঁহে জানে ভোক বোলা বস্তুটো কি, তেওঁ জানে মাথাৰ ওপৰত অলপ আশ্ৰয় প্ৰাপ্তিৰ সুখ কি। গতিকে আপুনি সকলোখিনিয়ে আমাৰ ইয়াত পাব, কোনো ধৰণৰে অসুবিধা ইয়াত নাপায় আপুনি। কিন্তু আপুনি এতিয়া মোৰ স্বামী হিচাপে ইয়াত থাকিব নোৱাৰে, থাকিব লাগিব মোৰ সন্তান হিচাপে। গোটেই বিশ্বত তাই এটি খ্যাতিসম্পন্ন নাম অৰ্জন কৰিছে আৰু প্ৰায় 750টা বিভিন্ন ধৰণৰ এৱাৰ্ড লাভ কৰিছে তাই। গোহালিত জন্ম হোৱা তাইৰ ছোৱালীজনীয়ে চিকিৎসক হৈ সকলো অনাথৰ চিকিৎসাৰ দায়িত্ব লয়। তাইৰ অনাথ আশ্ৰমৰ পৰা শত শত ডাক্তৰ ইঞ্জিনিয়াৰৰ আৱিষ্কাৰ হয়। কেৱল ভাৰততেই নহয়, বিশ্বৰ বিভিন্ন ঠাইত সিঁচৰতি হৈ আছে তাইৰ সন্তানেৰে। সেই মহিয়সী নাৰীয়ে এইবাৰ কৰোণাৰ এই মহা দুৰ্যোগৰ সময়ত তাইৰ দেশৰ যাতে এজন মানুহেও আক্ৰান্ত নহয় তাৰ নিশ্চয়তা দিছে। BBC সাংবাদিকক তাই ক'লে, ডাঙৰ চিকিৎসক, ডাঙৰ প্ৰযুক্তিবিদ হোৱাটো অৱশ্যই ভাল, কিন্তু এইবোৰ নহ'লে যে মানুহৰ সেৱা কৰা নাযায় সেইটো মই মানি নলওঁ। চাৰিওফালৰ পৰা যিখিনি পালোঁ সেয়া কেৱল নিজৰ কৰিয়ে পালোঁ। এনেধৰণৰ মানুহবোৰ যিমানেই সম্পত্তিক মালিক নহওক কিয়, তাত সমাজৰ কোনো লাভেই নহয়। মানুহৰ সেৱা কৰাৰ বাবে সুন্দৰ এটা ত্যাগৰ হৃদয়ৰ থকাটোহে যথেষ্ট। অলংকাৰ পোছাক পৰিধান কথা ক'বলৈ গৈ তাই হাঁহি হাঁহি ক'লে, মানুহৰ ভাল পোৱাতকৈ ডাঙৰ অলংকাৰ আৰু একোৱেই হ'ব নোৱাৰে। সততাতকৈ দামী আৰু একোৱেই নাই। আপোনাৰ ইমান সুন্দৰ চিন্তাধাৰাক প্ৰণাম জনাইছোঁ। হাজাৰো সন্তানৰ জননী, আপোনাক প্ৰণাম জনাইছোঁ। ধন্যবাদ।